নমস্কাৰ বন্ধুসকল পুনৰবাৰ আপোনালোকক মোৰ চেনেল মেৰি ষ্টাৰী আনটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এফালে ওলাইছোঁ যাবলৈ আৰু এইটো বেগ। চ' এতিয়া নকওঁ ক'লৈ গৈ আছোঁ, কিন্তু তাত যেতিয়া মই তাত পামগৈ তেতিয়া আপোনালোকক জনাম যে মই কি কৰিবলৈ গৈছোঁ আৰু ক'লৈ গৈছোঁ। তেনেহ'লে ব'লক তেতিয়ালৈকে চাই থাকক। এয়া বৰ্তমান দাদা গাড়ী ওলাইছে আৰু মই মোৰ দাদা আৰু দুজনৰ লগত যাম আৰু এতিয়া বেগটো সোমাই লওঁ। বৰ্তমান গৈ আছো এতিয়া গাড়ীত আৰু এও যাব আমাৰ লগতে গৈছে। তোৰ নামটো কি কৈ দিয়া? মোৰ নামটো চিমি হয়। চিমি। চ' তাই আৰু মই বৰ্তমান গৈ আছো আৰু এগৰাকী গৈ আছে ককাইকৰ লগত গৈছে হয়নে? চ' তাত আমি লগ খামগৈ আৰু বৰ্তমান দাদা দুজন আমাৰ ঘৰে হয়। চ' তাহাঁতি চলাই আছে আৰু এজনে বহি আছে মোৰ দাদা আৰু ইজনে চলাই আছে। আহকচোন তেওঁক এটা কথা সুধো, আমিনো ক'ত গৈ আছো তেওঁকে সুধো, আপোনালোকক জনাওঁ। আমি ক'লৈ গৈ আছো বাবু দা? আমি এতিয়া বৰ্তমান দোকানলৈ গৈ আছো। লগা এটাৰ গান শ্বুটিং আছে। আচ্ছা, বৰ্তমান গানৰ শ্বুটিঙৰ কাৰণে গৈ আছো। আৰু এতিয়া আমাৰ দাদা একেটা নাচায়। বৰ্তমান আমি গাড়ীৰ পৰা নামি আহিছোঁ আৰু ইয়াতে এখন দোকানৰ তলত আমি এনেকৈ ৰখি আছোঁ। বৰষুণ দি আছে, বতৰটো বৰ বেয়া, গতিকে আংকল এইটো কি বুলি কয় যে এইখন? তো ইয়াতে আছোঁ আৰু দাদাহঁতে এফালে গৈছে, আহিব। আৰু এগৰাকী মই যে কৈছিলোঁ, চ' তাই তোমাৰ নামটো কৈ দিয়া? ৰেশমি। ৰেশমি আৰু চিমিৰ লগত বৰ্তমান ইয়াত ৰখি আছোঁ। দাদাহঁতে এফালে গৈছে, আহিব, তেতিয়ালৈকে আমি ইয়াতে ৰওঁ আৰু চ' তেতিয়ালৈকে চাই থাকক। বৰ্তমান বতৰটো ভাল কৰিছে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। তাৰে বেগ চেগ লৈ ৰেডি হৈছোঁ। তো যাম আৰু তাৰ পাছৰখিনি কি কৰোঁ তাৰো দেখুৱাম। বহুত বোকা হৈ আছে ইয়াত আৰু দেখিছে ৰাস্তাবোৰ কেনেকুৱা হৈ আছে। বতৰটোৰ কাৰণে আৰু পূৰা বৰষুণ দিয়াৰ কাৰণে পূৰা বোকা হৈ গৈছে আৰু দেখিছে এখন জেগাবোৰ বৰ ধুনীয়া হয়, খালি বৰ্তমান ৰাস্তাটোৰ কাৰণে অলপ দিগদাৰ হৈছে আৰু, কিন্তু বহুত দিনৰ মূৰত ওলাই আহিছোঁ যিহেতু ভাল লাগিছে চবৰ লগতে। বহুত দিনৰ মূৰত ওলাই আহিছোঁ, ভাল লাগিছে বহুত, আৰু যিহেতু গাঁৱলৈ আহিছোঁ আৰু গাঁৱৰ পৰিৱেশটো এনেও ভাল লাগে আৰু বহুত বোকাও হৈ আছে ইয়াত ৰাস্তাকণ। বতৰটো বেয়া কৰিছিলে যিহেতু বৰষুণ দিয়াৰ কাৰণে আৰু অলপ বেয়া হ'ল, কিন্তু একো নাই। আৰু এতিয়া কি হ'ল, ৰাতিপুৱা বহুত খৰ আছিলে, গতিকে আপোনালোকক মই এনেকৈয়ে লৈ আনিলোঁ, ব্লগটো সেনেকৈ ষ্টাৰ্ট দিলোঁ। কিন্তু পাছৰ চোৱা মই কি কৰোঁ তাৰো দেখুৱাম। এয়া দাদাহঁতি আহি আছে আৰু তাহাঁতিও মোৰ ফ্ৰেণ্ড কেইজনীও আহি আছে। চ' সেয়াই, তেনেহ'লে ব'লক আৰু কি কৰোঁ তাৰো দেখুৱাম। বৰ্তমান বাৰু ওলাই আহিছোঁ, তাত গৈ কি কৰোঁ তাৰো দেখুৱাম বাৰু, তেনেহ'লে চাই থাককচোন। বৰ্তমান পালোহি আৰু সকলো এনেকৈ তলে নামি গৈছোঁ। ময়ো যাওঁ। এখন চাওক ইমান ধুনীয়াকৈ বনাই থৈছে চকী টাইপৰ। ইয়াত ধৰক মানুহ আহিলে যেতিয়া ভাগৰ যুগৰ আহিব অলপমান ৰেষ্টটো লৈ ল'ব পাৰে, কিন্তু বৰ্তমান নবহিলোঁ, তিতি আছে যে, তো এতিয়া নামি গৈছোঁ তললৈ সাৱধানেৰে। গাঁৱৰ যিটো আচল পৰিৱেশ আজি ইয়াত আহি পাইছোঁহি আৰু বহুত ভাল লাগিছে মনটো। যদিও আগতে আহিছিলোঁ, সৰুতে অহা হ'ল,
সৰুতে আহিছিলোঁ আৰু জকাইলৈ, আমাৰ পেহী ঘৰ আছে যিহেতু ইয়াতে। কিন্তু এনেকৈ অহা বহুত বছৰ হৈছে, গতিকে ইমান বছৰৰ মূৰত আজি আকৌ এনেকুৱা এটা পৰিৱেশ পাইছোঁ। ইমান দিনৰ মূৰত, তাতে লকডাউনতো ঘৰতে সোমাই থকা হৈছিলে। তো আজি ওলাই আহিছোঁ, বহুতেই মনটো মানে ফ্ৰেছ লাগিছে আৰু বহুত ভাল লাগিছে। বৰ্তমান পাইছোঁহি। ইয়াতে আমি ধৰক কাপোৰ চাপোৰ চেঞ্জ কৰিব পাৰিম আৰু ইয়াতে আমি ফ্ৰেছ হ'ব পাৰিম। তো আমাৰ দাদাহঁতৰ ঘৰৰ মানুহ এঘৰে হয়। দেখিছেনে কিমান বৰষুণৰ বতৰৰ যিটো অৱস্থা কৰিলে, চবফালে বোকা পিছল। এয়া পাইছোঁহি, তেওঁলোকে আগতে গৈ আছে, মই থাকি গৈছোঁ পিছত। অলপ আপোনালোককো দেখুৱাওঁ। বহুত পিছল হয় কিন্তু দেই, সাৱধানে যাব লাগে। দেখিছে অৱস্থা কেনেকুৱা হৈছে। মই যি দেখিছোঁ মই এইযোৰ খুলিব লাগিব আৰু। পাৰ হ'ব পাৰিলোঁ আৰু, ব'লা। বৰ্তমান পাইছোঁহি ভিতৰত, আৰু এতিয়া বৰ্তমান মই জোতাযোৰ খুলি আছোঁ। অৱস্থা চাব নেকি মোৰ জোতাৰ? এয়া চাওক জোতাৰ অৱস্থা। তাহাঁতি ভিতৰত সোমালে, মই এতিয়া যাওঁ ভিতৰলৈ। আমি ইয়াত ৰেষ্ট লৈ আছোঁ অকণমান সময়, তাৰপিছত অলপ দেৰিৰ পাছত আমি ষ্টাৰ্ট দিম আৰু ভিডিঅ' বনাবলৈ। আৰু সকলোৱে ইয়াত ৰেষ্ট লৈ আছোঁ বৰ্তমান ভিতৰত। তাহাঁতি বহি আছে, এয়া দাদাহঁতি বহি আছে, এয়া বাবুদা, এইফালে এয়া দাদা। আমি অলপ দেৰিকৈ ষ্টাৰ্ট দিম নে এতিয়াই? আকৌ লাহেকৈ ন? ঠিক আছে তেনেহ'লে। সকলোৱে এতিয়া চাহ তাহ খাই অলপমান ৰেষ্ট লৈ লৈছে। তাৰপিছত অকণমান সময় পাছত দাদাই কৈছে ভিডিঅ' বনাবলৈ ষ্টাৰ্ট দিম বুলি। চ' তাৰে আমি অলপমান ৰেষ্ট লওঁ, তাৰপিছত কিনো কৰোঁ তাৰো দেখুৱাম। আৰু খুবেই ভাল লাগিছে, ইমান দিনত আহিছোঁ গাঁৱলৈ, আৰু যিটো পৰিৱেশ পাইছোঁ বহুত ঠাণ্ডা, ভাল লাগিছে। তো আমি অলপ ৰেষ্ট লওঁ, তাৰপিছৰখিনিও কি কৰোঁ দেখুৱাম। মই এতিয়া ৰেডি হ'লোঁ, আৰু তাহাঁতি ৰেডি হ'ল মানে, তো আৰু কিবি কৰি আছে। তো মই এয়া দেখিছে চাদৰ মেখেলা পিন্ধি ফাৰ্ষ্টত প্ৰথমে কৰি ল'ব আধা, দেন পাছৰখিনি আপোনালোকক দেখুৱাম আৰু কি কৰিব লাগিব তাৰো। এণ্ড এতিয়া কৈছে দাদাই যে চাদৰ মেখেলা পিন্ধাৰ শ্বুটিংটো ফাৰ্ষ্টত কৰি লওঁ, সেই পাৰ্টটো ফাৰ্ষ্টত কৰি লৈছোঁ। গতিকে এয়া দেখিছে পিন্ধিলোঁ আৰু নিজে যেন তেন। এতিয়া আমি ওলাই যাওঁ, আৰু তাৰো কি কৰোঁ তাৰো দেখুৱাওঁ আপোনালোকক, তেনেহ'লে চাই থাকক। চাকি এটা হোৱাটো ভাল লাগিছে। এতিয়া আমি পথাৰলৈ গৈ আছোঁ। ইয়াৰ যিখিনি ইয়াৰ ভিতৰত আছিলে, ধৰা ঘৰৰ ভিতৰত যিখিনি শ্বুটিং আছিলে এইখিনি হৈ গ'ল। এতিয়া আমি পথাৰৰ মাজত কৰিবলৈ গৈ আছোঁ তাৰে। নহ'লে ব'লক লগতে যাওঁ সকলোৱে। এয়া চাওক বোকা, আৰু তাহাঁতিও গৈ আছে আগত। ব'লক যাওঁ, কি কৰোঁ তাৰে দেখুৱাম। বহুত বোকা আছিলে দেই, সেইখন দেখুৱাই নহ'ল। আৰু ভৰিৰ অৱস্থা চাব নেকি, চাওক কেনেকুৱা বোকা। আমি এতিয়া গৈ আছোঁ, আৰু হোৱা দাদাহঁতি আগত পালেগৈ, ৰ'ব দেখুৱাইছোঁ। এয়া দাদাহঁত আগত গৈ আছে, ময়ো গৈ আছোঁ বৰ্তমান। এখন ৰ'বা ইমান দূৰ পাৰ কৰি আহিলোঁ আৰু দেই। আৰু এয়া চাওক বোকাখিনি দেখিছেনে? এতিয়া আমি ইয়াতে শ্বুটিং কৰিব লাগিব, আৰু বৰ্তমান তাহাঁতি ঠিক ঠাক কৰি আছে। আৰু ইয়াত আমি সকলো এনেকৈ ৰখি আছোঁ।
বিৰাট বোকা আছিলে খালি দেই চাওক ভিউটো কিমান ধুনীয়া লাগিছে ইয়াত অলপ দেৰি বহি লৈছো আৰু এয়া এতিয়া দাদাই গছৰ পৰা ছিঙি আনিছে হেলছ তাৰে খাই আছো আৰু ইয়াত অলপ দেৰি বহিছো কাৰণ তাহাঁতি ঠিক কৰি আছে আমি কি কি কৰিব লাগিব তাৰে দেখুৱাব এতিয়া আৰু ইয়াত বহুত ধুনীয়া বতাহ এটা দি আছে বহুত ভাল লাগিছে আৰু পথাৰৰ যিটো পৰিৱেশ মানে বহুত ভাল লাগিছে আৰু মন চনবোৰ ভাল লাগিছে আহি মোৰ লগত আহিছোঁ তাতে তো ইয়াতে অলপ দেৰি বহোঁ তাৰপিছত কি কৰে তাৰো কৈ যাম আৰু কি দেখা যায় আৰু আপোনালোককো দেখুৱাম সিমানেই চাই থাকক তেতিয়ালৈকে আমি শ্বুটিঙৰ মাজতে এনেকৈ যিটো প্ৰকৃতিৰ সৌন্দৰ্য পথাৰৰ যিটো আচল সৌন্দৰ্য তাৰে এয়া ভিউ মই কেমেৰাত এনেকৈ কেপচাৰ কৰি আনিছোঁ আপোনালোকক দেখুৱাবলৈ আৰু লগতে এয়া আমি গোটেই চাৰিওকেইজনী পৰি চিমি আৰু ৰেশমি মই এনেকৈ ৰুৱা ৰুই থকাৰ সময়কণত অলপমান ফটো তুলি দিছিলে দাদাহঁতে তাৰে দেখুৱাইছোঁ বহুতেই ভাল লাগিলে তাত সকলো লগতে কথা পাতিলোঁ আৰু সকলোৱে মিলিজুলি এনেকৈ তাত শ্বুটিং কৰিলোঁ ভাল লাগিলে সকলো লগতে টাইম স্পেণ্ড কৰি আৰু এয়া বাবুদাৰ সৈতে আমি গোটেই তিনিজনী আৰু এয়া মই এয়া চিমিৰ সৈতে আৰু এয়া ৰেশমি লাঞ্চ কৰিলোঁ আচলতে তাৰ পৰা আহোঁতে মানে ধৰক আপোনালোকক দেখুওৱা নহ'ল কাৰণ ৰাস্তাটো বহুতেই বেয়া আৰু মানে একদম মেখেলা দাঙি দাঙি আনিবলগীয়া হৈছিলে আৰু মানে ইমানেই পিছল ইটো সিটোক ধৰি ধৰি আহিছোঁ আৰু বহুতেই ভাল লাগিলে আমি লাঞ্চো কৰিলোঁ সেইখিনি দেখুওৱা নহ'লগৈ আৰু পিছে আজি লাঞ্চত গাহৰি আছিলে দাদাজনে বনালে আৰু সেনেকেই সকলোৱে খালোঁ বলোঁ এতিয়া আকৌ নেক্সট পথাৰৰখিনিতো হৈ গ'ল এতিয়া নেক্সট আমাৰ ইয়াত বেলেগকৈ তুলিব এতিয়া আকৌ চেঞ্জ কৰি লৈছোঁ কাৰণ আগৰ যে অলপ লেতেৰা হ'ল কাৰণে তাৰপিছত আৰুনো কি কৰোঁ তাৰো আপোনালোকক দেখুৱাম চব বস্তু অকণমান অকণমান দেখুৱাইছোঁ কাৰণ ধৰক টাইমো হৈছে নিমিলিছে ইটো সিটো কৰিবলগীয়া হয় বাট তথাপিও তাৰ মাজতে আপোনালোকক দেখুৱাই যাম আৰুনো কি কৰোঁ বৰ্তমানতো দেৰি হৈছে 5টা বাজিলেই সোনকালে ঘৰো যাব লাগিব গতিকে যাওঁ কৰি লওঁ আৰু কি আছে তাৰো দেখুৱাম তেনেহ'লে চাই থাকক তেতিয়ালৈকে যাওঁ দেই আহিছোঁ ভাল লাগিলে আহি বাই বাই দাদাহঁতৰ ঘৰৰ পৰা আহিলোঁগৈ আৰু সঁচাকৈ বহুত ভাল লাগিলে এতিয়া আমাৰ আৰু এটা শ্বুটিং আছে চ' সেইটো চাৰিআলিত হ'ব ইয়াত নহয় গতিকে বাই বাই ইয়াৰ পাছত চাৰিআলি লগ পাম বৰ্তমান পালোহি এতিয়া দলংখনত পালোহি আমি আৰু ইয়াতে এতিয়া তুলিম পাছৰখিনি তো ইয়াত আৰু লাষ্ট চিনটো কৰি আৰু আমি ঘৰলৈ উভতিম আৰু এতিয়া বৰ্তমান সকলো ৰেডি হৈছোঁ তো কি কৰোঁ তাৰো দেখুৱাম তেনেহ'লে চাই থাকক ভণ্টি ভাইটি এনেকৈ যাম ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত 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 ধন্যবাদ
আৰু এনেকুৱাকৈ ব্লগ আপোনালোকৰ মাজত আৰু আনি থাকিম গতিকে আজি মই ভিডিঅ'টো শেষ কৰিব লৈছোঁ মানে আজিৰ দিনটোত আৰু কালি আৰু পৰহি কৰা নহ'ল এই এণ্ডিং পাৰ্টখন কাৰণ মই সেইদিনাখন ৰাতি আহি আৰু ভাগৰে যুগৰে মানে ধৰক কৰিবলৈ একদমেই মানে এনাৰ্জি নাই আৰু মানে দিনটো এনেকৈ থাকিলোঁ তাত ইটো সিটো কৰিলোঁ কাম চাম কৰিলোঁ আৰু দেন মানে ভাগৰ দিনটোৰ ভাগৰ ৰাতি একেবাৰে মানে এই লাষ্টৰ এইকণ বনাবলৈ কাৰণে গাত একেবাৰে এনাৰ্জি নাছিলে সেইটো কাৰণে আহি লৈ মুখ হাত ধুই মানে ধৰক ফ্ৰেছ হ'লোঁ গা চা ধুই আৰু তাৰপিছত ফ্ৰেছ হৈ লৈ ভাতকেইটা খালোঁ যেন তেন ভাতকেইটা খাই আৰু লগালগ শুই দিলোঁ আৰু মোবাইল চোবাইল টেপিন থাকিলোঁ আৰু মানে একেবাৰে মনে নগ'ল আৰু কৰিবলৈ কাৰণে ভাগৰো আছিলে গাত বহুত গতিকে সেইকাৰণে মই আজি কৰিছোঁ এণ্ডিং পাৰ্টটো আৰু কালিও তেনেকৈ গুচি গ'ল দিনটো ইটো কৰিলোঁ এলাহ লাগিলে অলপমান সেইটো কাৰণে বেয়া নাপাব কিন্তু তথাপিও ভিডিঅ'টো মই আপোনালোকে ভাল পোৱা হিচাপে মই মানে বস্তুটো বনাই দিছোঁ আপোনালোকে চাই ভাল পাব যাতে সেইটো আশা কৰোঁ আৰু সিমানেই মোৰ বহুত ভাল লাগিলে তাত সকলো লগতে টাইম স্পেণ্ড কৰিলোঁ সকলো লগতে কথা পাতিলোঁ গোটেই মানুহবোৰ বহুত ভাল তাত দাদাসকল ভাল সকলোৱে ভাল তাত ইমানেই ভাল লাগিলে আৰু পথাৰৰ যিটো পৰিৱেশ আচল যিটো পথাৰৰ পৰিৱেশ সেইটো মই কালি পাইছোঁ বুলি ক'ব পাৰি আৰু ইমান বছৰৰ মূৰত পথাৰলৈ গৈছোঁ আৰু এনেইতো ধৰক ডিচেম্বৰ মাহত জাষ্ট কাটিবলৈ যোৱা হয় কিন্তু আমাৰ পৰীক্ষা থাকে যিহেতু তেতিয়া আমি নাপাওঁ বৰকৈ কিন্তু এনেকুৱা এইটো মুহূৰ্তত যিটো ৰোৱে এনেকুৱা দিনকেইটাত মই আজিলৈকে যোৱা নাই পথাৰলৈ আৰু মই এইবাৰ ফাৰ্ষ্ট টাইম গৈছোঁ শ্বুটিঙৰ কাৰণেই হওক বা যিয়ে হওক কিন্তু গৈছোঁ এইবাৰ ফাৰ্ষ্ট টাইম আৰু বহুতেই ভাল লাগিলে মই মানে আৰু আমি সেই ৰোৱা মানে ৰুইছিলোঁ যে সেইকণো মানে ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কৰিছোঁ কেনেকৈ ৰোৱনীয়েনো ৰোৱে সেইকণো ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কৰিলোঁ বহুত বেছি ভাল লাগিলে সেই ফিলকণ মানে মই কেনেকৈ এক্সপিৰিয়েঞ্চ কৰিম আপোনালোকক বহুতেই ভাল লাগিলে আৰু সকলো লগতে মিলিজুলি ইজনী সিজনীক হেল্পো কৰিলোঁ ধৰক সেনেকৈ আৰু দাদাৰ ঘৰতে লাঞ্চ কৰিলোঁ বনালে দাদাহঁতি সেনেকৈ খালোঁ মেলিলোঁ দিনটো মানে বহুত ভালকৈ গ'ল আৰু সেয়াই সেই মুহূৰ্তকণে কেপচাৰ কৰি আপোনালোকৰ মাজলৈ আনিছোঁ মই আৰু মাজতে মই অকণমানকৈ ফটো আপোনালোকক দেখুৱালোঁ পথাৰৰ ফটো আৰু আমি ৰুই থকা ফটোকণো অকণমান দেখুৱালোঁ দাদাহঁতি হাল বাই থকা সেইকণো দেখুৱালোঁ সেইকণ যদিও ভিডিঅ' কৰা নহ'ল তথাপি ফটো মাৰিছিলোঁ তাৰে আপোনালোকৰ মাজত আনিছোঁ আপোনালোকে ভাল পাব বুলি আশা কৰোঁ আৰু যদি আপোনালোকে মোৰ চেনেলটো আজি নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ চেনেলটো আপোনালোকে আশীৰ্বাদ দিলেহে আমি আগবাঢ়িম গতিকে সেয়াই মই কামনা কৰিছোঁ আপোনালোকে যদি মোক আশীৰ্বাদ দিয়ে আৰু মই যে আগবাঢ়ি যাওঁ আপোনালোকৰ আশীৰ্বাদত সেয়াই মই আপোনালোকক বিচাৰিছোঁ ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা সেই বেল আইকনটো দবাই দিব যাতে মোৰ নতুন ভিডিঅ' আহি থাকিলে আপোনালোকে সোনকালেই পায় আৰু লগতে ভিডিঅ'টো শ্বেয়াৰো কৰি দিব প্লিজ শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীসকলৰ লগত হওক বা নিজৰ ফ্ৰেণ্ডছৰ লগত হওক দেখুৱাব আৰু আচলতে যিটো পথাৰৰ পৰিৱেশ এইটো আমি বৰকৈ টাউনত থকা ল'ৰা ছোৱালীবোৰ পটকৈ নাপাওঁ যদিও আমাৰ খেতি বাতি থাকে ধৰক আমি বৰকৈ গৈ থকা নহয় কেতিয়াবা ক্লাছ থাকে ধৰক কেতিয়াবা আমাৰ এক্সামছ থাকে তেনেকৈ যোৱা নহয় কিন্তু এইবাৰ সেইটো হেৰিয়তে আৰু আমি এইবাৰ গৈ আহিলোঁ এক্সপিৰিয়েঞ্চ কৰি আহিলোঁ বহুত বেছি ভাল লাগিলে গতিকে সিমানে আজি ভিডিঅ'টোত ইমানেই আছিলে এনেকুৱাকৈ ব্লগ আৰু নহ'লে বা ধৰক ৰেচিপিজ আপোনালোকৰ মাজত আকৌ আনিম আপোনালোকক এণ্টাৰটেইন কৰি থাকিম মই তেতিয়ালৈকে চাই থাকক মেৰিজ ডায়েৰী চেনেলটো আৰু যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু তেনেহ'লে আজিলৈ আহোঁ টেক কেয়াৰ বাই বাই লাভ ইউ